নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মুনমিগো ইউটিউব চেনেললৈ। ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা কেলেণ্ডাৰ অনুযায়ী অহা ২৭ মাৰ্চৰ পৰা ৪ এপ্ৰিললৈকে বেংকসমূহ বন্ধ থাকিব। কিয় বন্ধ থাকিব আৰু কি কাৰণ, এই সকলোবোৰ ভিডিঅ'টোত পাব। আৰু যিসকলে প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো প্ৰেছ কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহক ভিডিঅ'টো সম্পূৰ্ণকৈ চাওঁ। অৱশ্যে ৩০ মাৰ্চ আৰু ৩ এপ্ৰিলৰ দিন দুটা পাটনাৰ বিপৰীতে বাকী সকলোবোৰ বেংক খোলা থাকিব। বন্ধু বান্ধৱীসকল, কাইলৈ ২৭ মাৰ্চ শেষৰটো শনিবাৰ হোৱাৰ বাবে বেংকসমূহ বন্ধৰ লগতে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ২৮ মাৰ্চটো হ'ল দেওবাৰ, সেই গতিকে দেওবাৰ দিনটো বেংক বন্ধ থাকিব। আৰু ৩০ মাৰ্চ তাৰিখটো সকলো চৰকাৰী প্ৰতিষ্ঠান বন্ধ থাকিব, লগতে বেংকো বন্ধ থাকিব। হোলী যি আমাৰ ৰঙৰ উৎসৱ, আমি ফাকুৱা বুলি কওঁ, ফাকুৱাৰ কাৰণে আমাৰ বেংকসমূহ বন্ধ থাকিব। ৩০ মাৰ্চৰ দিনা পাটনাৰ বেংকৰ বাহিৰে বাকী সকলোবিলাক বেংক শাখাসমূহ খোলা থাকিব। ৩১ মাৰ্চ দিনটো হ'ল প্ৰত্যেকটো বিত্তীয় বৰ্ষৰ শেষৰ দিন, গতিকে এই ৩১ মাৰ্চ দিনটো প্ৰতি বছৰেকত বেংকসমূহ বন্ধ থাকে, কাৰণ ই বিত্তীয় বৰ্ষৰ শেষৰটো দিন। ১ এপ্ৰিল দিনটো হ'ল বেংকসমূহৰ যি একাউণ্টসমূহ আছে ক্লজিং ডেট, আৰু ১ এপ্ৰিলৰ পাছৰ দিনৰ পৰাই নতুন বিত্তীয় বৰ্ষৰ আৰম্ভণি হয়, গতিকে ১ এপ্ৰিলৰ দিনটো বেংকসমূহ বন্ধ থাকে, বাকী সকলো প্ৰতিষ্ঠান খোলা থাকিব পাৰে। ২ এপ্ৰিল হ'ল গুড ফ্ৰাইডে, গতিকে বেংকসমূহ বন্ধ থাকিব গুড ফ্ৰাইডে হোৱাৰ কাৰণে। ৩ এপ্ৰিলৰ দিনটোত পাটনাৰ বাহিৰে বাকী বেংকসমূহ খোলা থকাৰ সম্ভাৱনা আছে। গোটেইকেইটা বন্ধ একেলগে পৰাৰ বাবে মানুহৰ স্বাভাৱিক জীৱনত অকণমান টকা পইচাৰ কাৰণে সমস্যা হ'ব পাৰে। সেইভাবে মই আপোনালোকৰ আগত বন্ধসমূহৰ বিষয়ে সজাগ কৰিবৰ কাৰণে এই ভিডিঅ'টো বনালোঁ। আপোনালোকে নিশ্চয় ছাবস্ক্ৰাইব কৰি আগলৈ প্ৰেৰণ কৰিব। অসমত হ'ল গণতন্ত্ৰৰ সৰ্বোচ্চ অধিকাৰ। কাইলৈ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। সকলোৱে ভোটটো দিব। আপোনালোকৰ নিজৰ বিবেক ভোট বা নিজৰ মতামতৰ ভিত্তিত ভোটটো নিশ্চয় দিব। আজিলৈ আপোনালোকৰ মাজৰ পৰা বিদায় মাগিলোঁ। জয় আই অসম, জয় হিন্দ।